হেল্ল' বন্ধুসকল, মই আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ অসমৰ ইউটিউবাৰসকলে ইউটিউবত ভিডিঅ' আপলোড কৰি পেলাই কিমান টকা মাহত ইনকাম কৰে। প্ৰথমতে দেখিবলৈ গৈ আছোঁ, এইটো হ'ল আমাৰ মনোজ ভাই। ওপৰত দেখিবলৈ পাইছে কিমানটা ভিডিঅ' আপলোড কৰিছে, কিমানজন ছাবস্ক্ৰাইবাৰ আছে, কিমানটা ভিউ হৈছে, তাৰপিছত কেতিয়া ইউটিউব চেনেলটো বনাইছে, আৰু মাহত ই 1.1 to 17K মানে $, এইখিনি মাহত ইনকাম কৰে। আৰু বছৰত 12.8K পৰা 204.4K বছৰত USD আৰ্ণ কৰে ভিডিঅ' আপলোড কৰি পেলাই। এইখিনি আপোনালোকে দেখিবলৈ পাইছে। ইয়াত গোটেই ৰিচিঅ'ৰ ডাটাবিলাক দেখিবলৈ পাইছে। যদি নাজানে চাই ল'ব, এইটো আমাৰ মনোজ ভাই। তলত ভিডিঅ' ডাটাবোৰ আছে, কিমান তাৰিখ, কোন মাহত, কোন বছৰত ভিডিঅ' আপলোড কৰিছে, সেইখিনি ডাটা গোটেই তলত দেখিবলৈ পাই আছে। আৰু যিদিনা যিটো ভিডিঅ' আপলোড কৰিছে সেইমতে এড আহিছে, আৰু সেই হিচাপে $19, $15 সেনেকৈ সিহঁতে আৰ্ণ কৰিছে। আপোনালোকে এইটো দেখিবলৈ পাইছে। এইটো তলত ডাটাখিনি চাই ল'ব, বুজি পাব ভালদৰে। আৰু ক'তবা জিৰ' দেখুৱাইছে, জিৰ' দেখুওৱাৰ কাৰণ হ'ল ইয়াৰ ভিডিঅ'টোত ইয়াৰ এড অহা নাছিলে, সেইকাৰণে জিৰ' দেখুৱাইছে। আপোনালোকে এইটো ভালদৰে চালে গম পাব। মই ভিডিঅ'ৰ লাষ্টত ক'ম কোনটো ৱেবছাইট গ'লে এইবোৰ যিকোনো ইউটিউবাৰৰ বিষয়ে জানিব পাৰি। মই ভিডিঅ'টো লাষ্টত দেখুৱাম। আৰু এজনে দেখাবলৈ গৈ আছোঁ, চাই লওক। এইটো আমাৰ মনোজ ভাইৰ গ'ল। এতিয়া আহি গ'ল নেক্সট ইউটিউবাৰ। এইটো হ'ল আমাৰ পুলক নিশাচৰ ভাই। ই কমেডি ভিডিঅ' আপলোড কৰে। ইয়াৰ ওপৰত ডাটাখিনি দেখা পাব, কিমানটা ভিডিঅ' আপলোড কৰিছে, কি কৰা নাই, ওপৰত গোটেই বস্তুখিনি দেখা পাব। আৰু এই মাহত 5.15 পৰা 8.2K লৈ মানে USD হিচাপে সিহঁতে আৰ্ণ কৰে মাহত। আৰু বছৰত 6.2 to 99K USD আৰ্ণ কৰে সিহঁতে, মাত্ৰ কমেডি ভিডিঅ' আপলোড কৰি পেলাই। এইটো ডাটা মিছাও হ'ব পাৰে, কাৰণ এলগৰিথম হিচাপে সিহঁতৰ ইউটিউবৰ পৰা আৰ্নিং হয়। এইটো তলত ডাটাখিনি ইয়াত দেখুওৱা হৈছে, আপোনালোকে ভালদৰে চাই ল'ব। বছৰ, মাহ আৰু দিন তাৰিখ হিচাপে কেতিয়া ক'ত কি আপলোড কৰিছে এইবোৰ গোটেই ইয়াত চাব পাৰে, কিমানজনে চাইছে চাব পাৰে। আৰু সেই হিচাপে সিহঁতৰ ভিডিঅ'ত এড আহিছে 15K জিৰ' আহিছে। এইটো বেলেগ কাৰণ আছে, কাৰণ ইয়াৰ ভিডিঅ'ত এড অহা নাছিল কাৰণে জিৰ' আহিছে। ক'তবা $30, $17 এনেকৈ পাইছে সিহঁতে। যদি এড নাহে সেইকাৰণে জিৰ' আৰ্নিং হৈ যায়। ভালদৰে চাই ল'ব। এইটো আমাৰ পুলক নিশাচৰ ভাই। আৰু এজনক মই দেখাবলৈ গৈ আছোঁ, এইজন হ'ল আমাৰ ট্ৰেভেলাৰ নয়ন। কেতিয়া চেনেল বনাইছে, কিমানজনে ভিউ কৰিছে, কিমান ছাবস্ক্ৰাইবাৰ গোটেই দেখা পাব। আৰু এই মাহত 8.85 to 14.2K মানে USD আৰ্ণ কৰে মাহত। আৰু বছৰত 101K পৰা 170K লৈ বছৰত ইউটিউবৰ পৰা USD হিচাপে সিহঁতে আৰ্ণ কৰে। ইয়াৰো ভিডিঅ' টোটেল ডাটা তলত দিয়া আছে, এইখিনি ভালদৰে বুজি লওক। কেতিয়া আপলোড কৰিছে ভিডিঅ', দিন তাৰিখ, কিমানজনে চাইছে, সেই গোটেইখিনি ইয়াত দেখিবলৈ পাইছে। আৰু সেই হিচাপে সিহঁতৰ ভিডিঅ'ত এড আহিছে কাৰণে এইবোৰ আৰ্নিং দেখিবলৈ পাইছে। চাওক এইটো
17, 33, 16 ক'ৰবাত 0 তেনেকৈ ভিডিঅ'ত এড আহে, তেনেকৈ সিহঁতৰ আৰ্নিং হৈ যায়। গুগল কৰি চাব পাৰে 63K কিমান হয় আমাৰ INR-ত। মই আপোনাক দেখাই দিছোঁ, এইটো চাওক 5000। আৰু এইবোৰ ডাটা ক'ত গ'লে চাব পাৰি, এইটো ৱেবছাইটৰ নাম ছ'চিয়েল ব্লেড। মই আপোনালোকক দেখুৱাই আছোঁ, ভালদৰে চাই লওক। এইটো ৱেবছাইটটো ছ'চিয়েল ব্লেড। আৰু গুগলত চাৰ্চ ইঞ্জিনত চাৰ্চ কৰিব www.socialblade.com মাৰিলে আপোনালোকে এইটো দেখা পাই যাব। চাই লওক এইটো বস্তুটো। আৰু আপোনালোকে এইটো খোলাৰ পিছত যিটো ইউটিউবৰ আৰ্নিং প্ৰুফ চাব খোজে, এই ওপৰত মই দেখুৱাই আছোঁ, এই চাৰ্চ ইঞ্জিনত ইউটিউবাৰজনৰ নাম বা চেনেলটোৰ নাম টাইপ কৰিলে আপোনালোকে দেখা পাব। গতিকে বুজি পালে, এইটো হ'ল ৱেবছাইটটো। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি এনেকুৱা ভিডিঅ' চাব বিচাৰে তেনেহ'লে মই আপোনালোকৰ ওচৰত এনেকুৱা ভিডিঅ' আকৌ লৈ আহিম। আজিলৈ ইমানে।